বিটিসি ত্যাগীসকলক ভেমচালি কৰা নচলিব। বিটিসি ত্যাগীসকলৰ ঐক্য জিন্দাবাদ। বিটিসি ত্যাগীসকলৰ ঐক্য জিন্দাবাদ। বিটিসি ত্যাগীসকলক ভেমচালি কৰা নচলিব। বিটিসি ত্যাগীসকলৰ ঐক্য জিন্দাবাদ। বিটিসি ত্যাগীসকলৰ ঐক্য জিন্দাবাদ। আমি টিকাভিত্তিক হিসাবে কর্মরত শিক্ষক, আমি বিটিসিত যেহেতু কর্মরত শিক্ষক হিসাবে আছো, আমাক বিটিসিতে নিয়মীকরণ লাগে। গতিকে বিটিসিত আমাক বিনা শর্তে নম্বরের ভিত্তিত মেধার ভিত্তিত আমাক গুরুত্ব দি নিয়মীকরণ কৰিব লাগে আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰিব নালাগে। নম্বৰ যাই যিমান পাইছে নম্বৰৰ ভিত্তিত সকলো বিটিসি টেট শিক্ষকসকলক নিয়মীকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আমি যেতিয়া পাছ কৰিছোঁ তেতিয়াও 2021 মান পোষ্ট আছিলে, সেই পোষ্টত টেট শিক্ষকসকলক নিযুক্তি নিদি পেলাই আগৰ বিনা টেট শিক্ষকসকলক নিযুক্তি দিলে। কিন্তু এইবাৰ আমি দেখিলোঁ 1400 পোষ্ট ওলাইছে। ইয়াতো আমি গম পাইছোঁ যে বিনা টেট প্ৰাৰ্থীক নিযুক্তি দিয়াৰ এটা কুচকাৱাজ চলি আছে। যিসকলে আজিৰ তাৰিখত ৰাইট টু এডুকেশ্যন এক্ট মতে অযোগ্য তেওঁলোককো দিবৰ চেষ্টা কৰি আছে। আনহাতে যিখিনি ছমহীয়া শিক্ষক আমাৰ মাজত ৰৈ গ'ল তেওঁলোককো স্পেচিয়েল প্ৰিফাৰেঞ্চ দি পেলাই চাকৰি দিয়াৰ ব্যৱস্থা কৰি আছে। আমি বিচাৰিছোঁ যে আমাক নম্বৰৰ ভিত্তিত মেৰিটৰ ভিত্তিত সকলো টেট শিক্ষকক বিভাজন নকৰি মেৰিট বেচিছ দিয়ক। বিটিসি শিক্ষকৰ ঐক্য জিন্দাবাদ। বিটিসি শিক্ষকৰ ঐক্য জিন্দাবাদ। আমাৰ চাকৰি বিনা শর্তে নিয়মীকৰণ কৰাৰ ব্যৱস্থা কৰক। ৰেগুলাৰাইজেশ্যনৰ যিটো আপোনালোকে ট্ৰেক ৰেকৰ্ড দেখি আছে, খুব কম সংখ্যক ৰেগুলাৰ হয় ইয়াতে। কেৱল ধুবুৰী ডিষ্ট্ৰিক্টতে বোধহয় 2012 পিছৰ পৰা 6000 এপইণ্টমেণ্ট হ'ল কেৱল ধুবুৰী ডিষ্ট্ৰিক্টতে। কিন্তু বিটিচিত 4খন ডিষ্ট্ৰিক্টত আমাৰ এই আজিৰ তাৰিখত 6 শিডিউল টেট পাছ 3500 শিক্ষকক তেওঁলোকে নিযুক্তি দিব পৰা নাই। এতিয়া আমি বিচাৰিছোঁ কিছুদিনৰ ভিতৰত যিটো নিয়মীয়াকৰণ প্ৰক্ৰিয়া বিটিচিত আৰম্ভ হ'ব পাৰ্মানেণ্ট পষ্টৰ কাৰণে, সেইটোত বিটিচি 6 শিডিউল যিখিনি টেট পাছ টিচাৰ আছে তেওঁলোকে আজিৰ তাৰিখত বিভিন্ন ধৰণৰ কণ্ট্ৰেকচুৱেল চাকৰি কৰি আছে। SSA ষ্টেট পুল 6 মান্থ, কিন্তু আমাক SSA ষ্টেট পুল 6 মান্থৰ বিভাজন নালাগে। আমাৰ এইখিনি মানুহৰ ভিতৰতেই মেৰিট বেচিছ আমি নিযুক্তি বিচাৰিছোঁ আৰু তেওঁলোকে এইটো নিশ্চিত কৰিব লাগে। অন্যথা আমি ইয়াত কৰি জংগী আন্দোলন ল'বলৈ বাধ্য হ'ম। আমি শিক্ষক, আমি বিদ্যালয়ৰ চাৰিসীমাৰ ভিতৰতেই থাকিব বিচাৰোঁ, কিন্তু আমাক বাধ্য কৰা হৈছে কাৰণ আমাৰ পৰিয়াল আছে, আমাৰ পেট আছে। বিটিচিৰ 6 মাহীয়া চাকৰিটোক দেখুৱাই বহুতে বিয়া পৰ্যন্ত কৰাইছে। ঘৰৰ মুৰব্বী বহুতে চলাব লাগে। জীৱনৰ আমাৰ বহুতকেইটা বকন্ত ইয়াত আমি আত্মবলিদান দিয়াৰ নিচিনা হৈছে। 8000 টকাত কেতিয়াবা দৰমহা পাইছিলোঁ, কেতিয়াবা পোৱা নাই। আমি পৰৱৰ্তী সময়ত মেধাৰ ভিত্তিত কিছুমানে SSত গ'লোঁ, কিছুমানে ষ্টেট পুলত গ'লোঁ। এতিয়া সেইটোকে সুবিধা লৈ তেওঁলোকে অসমৰ পৰা বিটিচিৰ পৰা ওলাই গৈছে। তেওঁলোকক নকৰোঁ, এইটো কৰিলে নচলিব। হয়, ইয়াৰ আগৰ পৰাই দেখি আহিছোঁ আমি প্ৰকাৰান্তে যিখিনি টেট কোৱালিফাইড টিচাৰ আছে এওঁলোকক গুৰুত্ব নিদিয়ে। এওঁলোকক গুৰুত্ব নিদিয়াৰ কথাটো আপোনালোকে বোধহয় আটাইয়ে অৱগত, কিন্তু এইটো কেমেৰাৰ আগত হয়তো তেনেকৈ কোৱা সমীচীন নহ'ব। কিন্তু আমি বিচাৰিছোঁ গোটেই ভাৰতবৰ্ষত যেনেকৈ RTE এক্ট লাগু হৈছে, আমি বিটিচিতো এইটো এটা উপযুক্ত শিক্ষানীতিৰ আধাৰত যাতে এপইণ্টমেণ্টবিলাক হয় এইটো বিচাৰিছোঁ। নহ'লে আমি ৰাজপথত ওলাবলৈ আমাৰ অনিচ্ছা সত্ত্বেও আমি বাধ্য হ'ম। চৰকাৰক আমি ক'ব বিচাৰিছোঁ বিটিচিত যিখিনি 6 শিডিউল টেট কোৱালিফাইড টিচাৰ আছে এওঁলোকক বিশেষ টেট হিচাপে আপোনালোকেই পাতিছিল। অসমৰ জেনাৰেল টেট হোৱাৰ পিছত আপোনালোকে বিশেষ টেট পাতিছিল। তাৰ পিছতো আমাৰ এই দুৰৱস্থা কিয়? আমি ভাইয়ে মাজত সংঘাত হ'বলগীয়া পৰিস্থিতি কিয় হ'ল? আপোনালোকে মেধাৰ ভিত্তিত এইখিনি মানুহক এবজৰ্ভ কৰক। বিটিচিৰ যিহেতু এলায়েন্স গভৰ্ণমেণ্ট আছামৰ লগত আছে, গতিকে এওঁলোকে সন্মান কৰক। ধুবুৰীকে যদি কেৱল 5-6 হাজাৰ এপইণ্টমেণ্ট দিব পাৰে, তেতিয়াহ'লে আমাৰ 4খন জিলাত কিয় নোৱাৰিব এইখিনি মানুহক এপইণ্টমেণ্ট দিবৰ কাৰণে? ধৰ্ম কাৰ্যসূচী লৈছোঁ। তাৰ মূলতঃ এইখিনিয়ে যে আমি অসমত 2012 চনত যেতিয়া টেট অনুষ্ঠিত হয় তাৰ পিছে আমাৰ বিটিচি চৰকাৰে 6ষ্ঠ অনুচ্ছেদত অন্তৰ্ভুক্ত কৰি আমাৰ বিটিচিতো টেট অনুষ্ঠিত কৰিছিল আৰু সেই টেটত আমিয়ে পোনপ্ৰথমবাৰ উত্তীৰ্ণ হৈছিলোঁ। হোৱাৰ পিছত আমাক বিটিচি চৰকাৰৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আমাক 6 মহীয়া নিযুক্তি প্ৰদান কৰিছে আৰু তাৰ লগতে আমাৰ দৰমহা 8,000 টকা নিৰ্ধাৰণ কৰি আমাক নিযুক্তি দিয়া হৈছিল। আমি সেই টকাত বহুত কষ্ট কৰি অবিৰতভাৱে আমি আমাৰ কাৰ্যপদ্ধতি আমি চলাই আহিছোঁ। তাৰপিছত আমাক ক্ৰমান্বয়ে কিছু সংখ্যক আমাক শিক্ষকক SSAত
SSAত আমি নিযুক্তি পালোঁ। তাৰপিছত আমাৰ কিছু সংখ্যক এতিয়াও 6 মাহৰ চাকৰি কৰি আছে 8,000 টকাত, সেই টকাখিনিও সিহঁতে সময়মতে পোৱা নাই। কিন্তু আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত অসমত আমাৰ লগৰে বহুতে মেধাৰ ভিত্তিত পাৰ্মানেণ্ট ৰেগুলাৰ হৈ গৈছে, কিন্তু BTC চৰকাৰে সেই ক্ষেত্ৰত অলপ লেহেমীয়া নীতি কৰা আমি দেখা পাইছোঁ।